নাগৰা নামত কোনো মহিলাই পেট দেখুৱাই নৃত্য কৰাটো নাগৰা নামৰ বাবে অতিকৈ অশুভ লক্ষণ, অতিকৈ দুৰ্ভাগ্যজনক। ৰাতি 12 বজাৰ পিছত বিহু ফাংচনবিলাকত এদল যুৱকে কণ্ঠশিল্পী গৰাকীৰ গাতে গা লগাই নৃত্য কৰিবলৈ উঠি পৰি লাগে বা মঞ্চলৈ উঠি যায়। সেয়া মানি ল'ব পাৰি, সেয়া বাৰে ৰহণীয়া সাংস্কৃতিক বৰ্ণাঢ্য অনুষ্ঠান। কিন্তু নাগৰা নামত, হৰি নামত এনেদৰে কোনোবা এদল মহিলা যাব আৰু নৃত্য কৰিব, তাকো পেট দেখুৱাই এয়া কিন্তু মানি ল'বলৈ খুবেই টান পাইছোঁ। পেপে বুলি কৰিশ্মা নাথে খুব জনপ্ৰিয়তা নহয়, এয়া ফেমাছ বুলি ক'লেও জনাজাত হ'ল। আৰু সেই জনাজাতত ইমানেই উঠি বাঢ়ি গ'ল, তেতিয়ালৈকে আমি কেতিয়াও মুখ খোলা নাছিলোঁ, আজিলৈকে কোৱা নাছিলোঁ। কিন্তু যোৱাকালি বাইহাটা চাৰিআলিত যিটো নৃত্য দেখিলোঁ, এগৰাকীৰ পিছত আন এগৰাকী মহিলা ৰাইজৰ পৰা আহি আছে আৰু কৰিশ্মা নাথে বাৰে সেই ফাঁকি পেপেটোৱে বাৰে দি থাকিল। আৰু তেওঁলোকে যি নৃত্য কৰিলে যেন সেয়া কোনো বিহু ফাংচন বা কোনো বিয়াৰ অনুষ্ঠান, ৰাতি 10-11টাত দৰা অহাৰ পিছত বা দৰা অহাৰ আগত যেন নৃত্য কৰিছে আইতাকে, খুৰীয়েকে, পেহীয়েকে। কিন্তু মনত ৰখাটো উচিত আছিল সেয়া কোনো বিয়াৰ অনুষ্ঠান নাছিল, মনত ৰখাটো উচিত আছিল সেয়া কোনো বিহুৰ অনুষ্ঠান নাছিল, মনত ৰখাটো উচিত আছিল সেয়া কোনো চিত্ৰহাৰ নাছিল, সেয়া আছিল হৰি নামৰ অনুষ্ঠান। আৰু সেই হৰি নামৰ অনুষ্ঠানত এনেকুৱা ৰূপ, এনেকুৱা নৃত্য, এনেকৈ জাকে পাতখানিটোৰ লগত উঠি অহা, আচলতে পালিয়ে উঠি নাযায়চোন পাতখানিৰ লগত, ৰাইজ উঠি আহিছে আৰু কৰিশ্মা নাথে তাক ৰোধ কৰা নাই বা তাক বাধা দিবলৈ চেষ্টা কৰা নাই, বাৰে আমন্ত্ৰণ কৰিছে আৰু নাচি আছে, বাৰে কৰিশ্মাই গাইছে, তেওঁলোকে সেই তালে নাচিছে। অতিকৈ লজ্জাজনক, অতিকৈ দুৰ্ভাগ্যজনক আৰু কৰিশ্মাৰ বাবে ই কিন্তু নিশ্চয় বিপদজনক। কাৰণ যেতিয়া চাকি এগছিৰ যেতিয়া জুইকুৰা নুমাবলৈ ধৰে, সেই বন্তি যেতিয়া নুমাবলৈ ধৰে তাৰ আগে ভকে জ্বলে, আৰু কৰিশ্মাৰ অৱস্থাও যেন তেনেকুৱা হ'বলৈ গৈ আছে যেন অনুমান হয়।